ফেচবুকত প্ৰায় ভাইৰেল হৈ থকা এটা টপিক তুলসী গছক পানী খুওৱা। কিন্তু আজি বোলো ময়ো খুৱাই চাওঁ। এয়া পানী লৈ লৈ তুলসী গছকো খুৱাই চাম আৰু আন বেলেগ গছকো খুৱাই চাম। এতিয়া এইজোপা আছে তুলসী গছ পালোহি, দেখিবলৈ পাইছে। এয়া তুলসী গছ আৰু এয়া পানী বাতি, খাই নে নাখাই চাম। চাব দেই, চাই থাকিব আপোনালোকেও। অলপ তুলসী গছে বোলে পানী খায়। ইমান আঁতৰৰ পৰাতো টানি অনা নাই, আপোনালোকে নিজেই দেখিছে। তুলসী গছক পানী খুওৱাটো দেখিলে, কিন্তু বেলেগ গছ গছনিয়ে খাই নাখায় তাক এতিয়া চাম আমি। এইজোপা দেখিবলৈ পাইছে গছ, ফুল গছ। এইজোপাক দি চাম দেই পানী খাই নাখায়। এয়া চব গৰুৰ পৰা টানি নিছে, ভালদৰে চাব দেই। ওচৰলৈ নিলে এয়া। এতিয়া এই ভিডিঅ'টোৰ জৰিয়ে আপোনালোকেও গম পালে যে অকল তুলসী গছ বুলিয়ে নহয়, সকলো গছ গছনিয়ে পানী খায়। যদি আপোনালোকে নতুন হয়, পেজটো ফ'ল' কৰি থৈ দিব। এনেকুৱা 30 ভিডিঅ' আৰু এই পেজত দেখিবলৈ পাব। আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।